Hey guys, good morning. এতিয়া আমি শুই উঠিছোঁ আজি বতৰটো কেনেকুৱা একদম মানে বহুত বৰষুণ ওলাই যাব নোৱাৰোঁ বাহিৰত আজি বহুত বৰষুণ কৰি আছে আৰু ঠাণ্ডা বতৰটো কি খুলি থৈ দিছোঁ কাৰেণ্টো নাই আমাৰ ইয়াত দেখাইছোঁ ৰ'ব বতৰটো কেনেকুৱা হৈছে গাইজ বৰষুণ দি আছে দেখিছে কিনকিনীয়া বৰষুণ দি আছে ইমান ধুনীয়া বতৰটো কিনকিনীয়া বৰষুণৰ বতৰ কি বনাইছা পাস্তা খাবা চাহ খাই লওঁ তাৰপিছত পাস্তা বনাম চ' গাইজ এতিয়া আমি চাহ খাম চেনি মিক্স কৰিছে যিহেতু আমি ৰাতিপুৱা ৰঙা চাহ খাওঁ হয়নে সেয়া আৰু এতিয়া আমি চাহ খাম চ' কালি কাৰেণ্ট নাছিলে নহয় আমাৰতো ইনভাৰ্টাৰ নাই ধৰক তেতিয়া সেয়া হৈ গৈছে কেণ্ডেল নাইট ডিনাৰ হৈ গৈছে গাইজ আমাৰ নহয় ঘৰটোত কি হৈছে জানে এতিয়া মানে আমি হেৰি কৰিছিলোঁ গমেই পোৱা নাছিলোঁ আগফালৰ পৰা ওপৰৰ পৰা যোনখন মানে হেৰি আছে যে ষ্টেপকেইটাই দি বৰষুণ গোটেই ৰাতি দিছে ধৰক ষ্টেপকেইটাই দি পানী বৈ আহেতো পানী সেই পানী নহয় সেয়া হৈছে ভিতৰলৈ সোমাই আহে দৰ্জাইদি এতিয়াহে গম পালোঁ এতিয়া আমি চাফা কৰিলোঁ দুটাই মুচি মেলি দিলোঁ ৱাইপাৰ দি মই আকৌ পানীখিনি আঁতৰালোঁ তাৰপিছত মুচি মেলি দিয়া হ'ল তিতি আছে ড'ৰমেটখন তেতিয়াহে গম পালোঁ তাৰপিছত মই গমেই পোৱা নাই একেটাহে গম পালে তাৰপিছত আকৌ এইখিনি চাফা কৰিছোঁ আমি গোটেই পানীখিনি আঁতৰাইছোঁ মানে কি হয় এতিয়া মোৰ দিগদাৰ হ'ব ন বৰষুণ দিলে তেনেকৈ সদায় মানে গোটেই ৰাতিটো বৰষুণ দিছেতো মানে বহুত জোৰছে দিয়া নাই ধৰক কিন্তু গোটেই ৰাতিটো দিছে চ' সেইটো কাৰণে চাগে এইখিনি এইটো ক'ৰ পৰা আহিছে আকৌ ক'ত ঘৰ এইফালে চাওঁ সেই ঘৰটোৰ হেৰিখনৰ পৰা বৈ পিনে ইয়ালৈ আহে তাৰপিছত এইখন আমাৰ দৰ্জা এইটো সোমাই যায় আছে ইয়াত পানী তেতিয়াতো আমাৰতো গোটেই ইয়াত আৰু পৰিব পানী তেতিয়াহ'লে চব গাইজ বানপানীও আছে গোটেই ছাদখন আমাৰ ইয়াৰ পৰা হৈ পিনে এইখিনিৰ পৰা পৰি পিনে তলত পৰে তলৰ পৰা আমাৰ ৰুমত যায় এইটো মোৰ ৰুমৰ পাস্তা বনাব লৈছোঁ এতিয়া বইল কৰিম পাস্তাখিনি বইল কৰি লওঁ পাস্তাখিনি দেখাই দিওঁ সেয়া বইল হৈ আছে গাইজ মোৰ নহয় হেৰি কৰি হৈ গ'ল পাস্তাখিনি বইল হৈ গ'ল ৰাতি থৈ দিয়া আছে ধুনীয়াকৈ উলিয়ালোঁ তাৰপিছত এতিয়া মানে হেৰি কৰিম বনাওঁ ইয়াত মই কি কাটি লৈছোঁ পিঁয়াজ জলকীয়া মটৰ গুচাই লৈছোঁ বিলাহী আছে আৰু বাটাৰ দি বনাম বুজিলে আকৌ দেখোন আগতে মই বাটাৰ দিম পিঁয়াজ দিছোঁ এই মছলা পেকেটটো মই খুলিলোঁ একচুৱেলি ইয়াত আপোনাৰ ইনগ্ৰিডিয়েণ্টছ গোটেইখিনি দিয়াই থাকে মছলা চব দিয়াই থাকে সেইকাৰণে মই নিমখ এক্সট্ৰাকৈ এড নকৰোঁ বুলি ভাবিছোঁ যদি লাষ্টত অকণমান মই খাই চাম কম নিচিনা লাগে তেতিয়া নিমখ অকণ দি দিম আৰু এদিন গাইজ এতিয়া মই মছলা অকণমান দি দিছোঁ তাৰপিছত পানী দি পিনে আৰু মছলা দি দিম থৈ দিওঁ আধাখিনি সেইকাৰণে মই অকণমান মছলা দিলোঁ এতিয়া পানী দিয়ে দিম আৰু লগালগ আৰু একাপ পানী এতিয়া গোটেইখিনি মছলা দি দিম চব
আমাৰ পাস্তা ৰেডি হৈ গ'ল হেই গাইজ হৈ গ'ল চব আমি এখন চুপি টাইপৰ খাম চাই লওঁ নিমখটো যদি অলপ কম হৈছে আৰু এখন লৈ ল'ব লাগিব নিমখ মানে এক্সট্ৰাকৈ দিয়া নাই মই পাইছোঁ নিমখ তুমি কেনেকুৱা লাগিছে খাই গৰম অলপ নিমখটো অকণ আৰু হ'লে ভাল আছিলে আৰু অকণমান এক্সট্ৰা নিমখ দি দিওঁ অলপ গাইছ বহুত অকণমানে দিম ইমানটো মিক্স কৰি লোৱা হা আমি একচুৱেলি পানীও দি দিলোঁ ন সেইটো কাৰণে ভাজি বনাই হৈ গ'ল আলু ৰঙালাও গৰম 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 আলু ৰঙালাও আৰু হেৰি গাজৰৰ ভাজি দাইলটো তেল মাৰোঁ ভাত হৈ গ'ল তাৰপিছত অমলেট বনাম তাৰপিছত লগা জমা আৰু এটা কথা গাইছ ৰ'ব খা সেইটো ৰুমলৈ গৈ যাওঁ ইয়াত মানে এইটো মুখৰ আন্ধা হৈ আছে পৰ্দাখন টানি ল'ম তাৰপিছত ক'ম অঁ এইটো চ' গাইজ মানে কথাটো এনেকুৱা ধৰণৰ হ'ল অথনি যে পানীৰ প্ৰব্লেম হৈছিলে যে মানে পানীখিনি জমা হৈ আছিল মই দেখাইছিলোঁ যে সেইবিলাক চব এতিয়া চল্ভ হ'ল এতিয়া আমাৰ তললৈ পানী আহি থকা নাই আণ্টিক ফোন কৰিলে আণ্টিয়ে চব ঠিক কৰি দিলে আৰু লগতে বৰষুণো হৈ গ'ল বাহিৰ দেখিব পাৰে দেখা পাব পাৰে আপোনালোকে চব বৰষুণো নাই এতিয়া বাহিৰত ক'তোতো ৰ'দ দিয়া নাই বাৰু কিন্তু বৰষুণো নাই আৰু কাৰেণ্টটো আহিলে চববিলাক প্ৰব্লেম চল্ভ হ'ল আৰু এতিয়া আমি লাঞ্চ কৰিম আজি ফুৰিবলৈ যাবলৈ তেনেকুৱা একো প্লেন নাই কিন্তু এনেই অকণমান আৰু বজাৰলৈ ওলাই যাবলগীয়া আছে আৰু দুটামান কাম আছে চাওঁ চাই থাকিব ভিডিঅ'টো অন্তিমলৈ ভাত ৰেডি চব্জি দালি তাৰপিছত ভাত অমলেট এইটো হৈছে খৰিচাৰ আচাৰ সেয়াই আৰু আমি খাম এতিয়া দেই গাইজ এতিয়া আমি অলপমান বাহিৰলৈ যাম বুলি ভাবিছোঁ আৰু ইমান বৰষুণ দি আছিলে যে শুই গ'লোঁ জানে শুই উঠিলোঁ এইডাল চাওক এইডাল নতুন হয় এইডাল মই তেনেকৈ ব্যৱহাৰ কৰা নাই আগতে হেয়াৰ ষ্ট্ৰেইটনাৰ হয় এতিয়া মই ভাবিছোঁ চুলিখিনি অকণ ষ্ট্ৰেইট কৰোঁ মানে মোৰ চুলিখিনি ইমানো বেকা নহয় ধৰক অকণমান এনেকৈ ৱেভি টাইপৰ হৈ থাকে একদম চিধাও হৈ নাথাকে সেইকাৰণে ভাবিছোঁ অকণ ষ্ট্ৰেইট কৰি লওঁ চুলিখিনি সেই গাইজ মই চুলিখিনি ষ্ট্ৰেইট কৰিলোঁ চাব হা ধুনীয়াকৈ ষ্ট্ৰেইট হ'ল দেখিলে মই ভাবিছিলোঁ এইডাল ষ্ট্ৰেইট হয় নে নহয় মানে কি মই কৰিব নোৱাৰিলোঁ মোক কৰি দিলে এখেতে পিছফালৰখিনি যে কৰিব দিগদাৰ হয় কিন্তু দেখাইছোঁ চাওক কি ধুনীয়াকৈ হ'ল ষ্ট্ৰেইট এতিয়া আমি ওলাই আহিছোঁ এতিয়া মানে আণ্টিৰ তাৰপৰা ডকুমেণ্ট এটা ল'লোঁ মই অফিচিয়েল ডকুমেণ্টছ কিছুমান ল'বলগীয়া আছিলে আৰু এটা ডকুমেণ্ট থাকিলে এইটো আমি জেৰক্স কৰাম আৰু লগতে হেৰি অকণমান বজাৰো কৰিম এতিয়া বজাৰ কৰিবলৈ আছে ঘৰৰ বজাৰ চ' সেয়াই আৰু গাইজ আমি আহি পালোঁ এতিয়া হেৰি শ্বপিং মানে বজাৰ কৰি পিনে চাব হা এয়া চাউল তাউল ধেৰ কিবা কিবি সেই বস্তু কিনিলোঁ মই আপোনাক ৰ'বক বেক কেমেৰাৰ পৰা দেখাই দিম ধেৰ বজাৰ কৰিলোঁ মুঠতে এইবোৰ চব্জি জুচ এইবোৰ আৰু এটা গাইজ আজি এটা নতুন বস্তু আনিছোঁ ৰোল কেক কেতিয়াও মই খাই পোৱা নাই খাই চাম আজি কেনেকুৱা লাগে ৰোল কেকটো খাই চ' হৈ গ'ল এইখিনি ভালছে সামৰোঁ তাৰপিছত চাহ তাহ বনাওঁ খাওঁ তাৰপিছত মই দেখাম চাহ বনাইছোঁ আৰু আপোনাৰ পচন্দৰ ৰোল কেক এইটো কেক মই আজিলৈ খোৱা নাই বাৰু ফাৰ্ষ্ট টাইম আজি খাম খাবলৈ ভালেই লাগিব নিচিনা লাগিছে বুজিলে চাহটো উতলিলে এতিয়া চাহটো বাকো তাৰপিছত আমি খাম এই গাইজ এতিয়া মানে কি হ'ল
ভিডিঅ'টোত আৰু একো মানে তেনেকুৱা টাইপৰ একো হ'বলগীয়া নাই, সেইকাৰণে আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিম বুলি ভাবিছোঁ। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম বুলি ভাবিছোঁ। আৰু এটা কথা, আপোনালোকলৈ মই মানে এনেকৈ ভিডিঅ' আনি থাকিম। মই ইমান বেছি ফ্ৰিকুৱেণ্টলি দিব নোৱাৰিব পাৰোঁ, কিন্তু মানে দিন বাৰ মই আপোনালোকক জনাই দিম কেতিয়া কেতিয়া ধৰক ভিডিঅ' দিওঁ। এই ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক নিশ্চয় দিব, আৰু যদিহে নতুনকৈ আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে সামৰণি মাৰোঁ আজিৰ ভিডিঅ'টো। আপোনালোকক পুনৰ লগ পাম এটা নেক্সট ব্লগত।